চৰগত পাই গলো এতিয়া চৰগখন দেখুৱাইছো হেল্ল' গাইজ মই ব্লগ বনাব পৰা নাই ছোৱালী এজনীৰ কাৰণে মাৰি দিবা এনে কৈছো তোক ভিডিঅ' বনাই দিম না This is awesome view from Nagaland আৰু এজনী জংঘলত ভুপুটিয়াই আছে হেৰাই গ'ল আগবঢ়াই দিম ভাবিছো জংঘলত হেৰাই গৈছিলে এয়া দয়াং যাবলৈ মোৰ লগৰজনীক ল'লোঁ সেয়া আহি আছে পূৰা হাঁহি আছে দয়াং যাবলৈ ফুল এক্সাইটেড হৈ আছে তাই যাম কৈ আছিলে বহুত দিনৰ পৰাই তিতাবৰ চাৰিআলি সকলোৱে চিনি পাই চাগে আৰু তাৰ যোনটো বৰহোলা ৰাস্তা যায় বেকাজানে হৈ মেৰাপানী পায় মেৰাপানী হৈ তাতে লোকেশ্যন মাৰি দিব ফোনত ধুনীয়াকৈ দয়াং লোকেশ্যনটো ওলাই যাব সকলো যাওক ধুনীয়া জেগা আৰু ফুৰিব পাৰিব ছানডে আৰামত গুচি আৰামত আহি যাব পাৰে বেছি দূৰ নহয় 120 কিলোমিটাৰ আৰু সকলোৱে ওলাই যাওক ফুৰিবলৈ ছানডে ঘৰত শুই থাকি কি কৰিব আৰু আহি ইয়াতে চাহ মিঠাইটো খাই ল'লোঁ আৰু মই কালাকান বহুত ভাল পাওঁ কালাকান খাই দিলোঁ আৰু চাহটো খাই আকৌ আৰম্ভ কৰোঁ ব্লগটো তো গাইজ আমি আহি যাত্ৰা কৰি অসমৰ সীমা পালোঁ আৰু ইয়াতে আমাৰ পাছ বনাব তাতে 100কে ল'ব আৰু ভিডিঅ'টো চাই যাওক ভাল লাগিলে লাইক এটা কৰি দিব আৰু ইয়াতে ভিডিঅ'টো এলাও নকৰে সেইটো বাবে মই ভিডিঅ' কৰি দেখুৱাব নোৱাৰিম সিহঁতি পাছ বনালে নাজানো ভিডিঅ' কৰিব নিদিয়ে আৰু ভিডিঅ'টো অফ কৰিব দিয়ে সিহঁতি কিয় নাজানো আমাৰ অসমততো ফ্ৰীকৈ আহে আমি তালৈ যাবলৈতো পইচা লাগে আমাৰ বেমাৰী দুটা অহা নাই বেমাৰী দুটা বাইক নুসুধিছে ইয়াত ওখ কাৰণে ইয়াত ফটোশ্বুট চলিব এতিয়া মডেলজনী দেখুৱাই দিছোঁ এইজনী সেইফালে ডাৱৰ লাগি আছে পুৰা লেটেষ্ট ভিউ আহিছে বেমাৰী বাইক গ'ল আৰু আহি মানে ধুনীয়া ভিউ এটাৰ লগতে সৰু এটা মিনি জলপ্ৰপাতো পালোঁ ইয়াতে অকণ চালোঁ বেলেগ মানুহবোৰ গৈছে আমি নাযাওঁ দেৰি হৈ যাব কাৰণ বাই চৰগত পাই গলো এতিয়া চৰগখন দেখুৱাইছো এইবিলাক ডাৱৰ লাগি আছে দয়াং এতিয়া হায়দৰাবাদ যাম আৰু আধা কিলোমিটাৰ 1 কিলোমিটাৰ আছে বেছি আছে কি হ'ল তোক ভিডিঅ' লাগে ৰিফিউজি মানুহেও নাখায় চাগে ৰুটি পৰঠা খাইছো পাহাৰৰ মাজত বাইদেউ খাই কেনেকুৱা হৈছে মজা বুলি কৈছে দেখিলে কামিং সিং আকৌ ক'ব লাগিব কিবা এটা জুম হৈ আছিলে পুৰা টিকেট খাই আছো বৰ্তমান ব্যস্ত হৈ আছে তাৰপিছত দেখা সেইফালে ভিউ আমাৰ বাহনখন এতিয়া দেখুৱাইছো মাইক অফ হৈ গ'ল ভালকে নাহিব এতিয়া জলপ্ৰপাত পাই গলো আমি চাওঁ কেনেকুৱা লাগিব খাটাৰনাক ভয়ংকৰ পানীৰ মাজে পানী পাই গলো আমি সৰু জলপ্ৰপাত পাই গলো মজা ইয়াত উঠিম এটা চিমা চাবি দেই পৰিবি বহুত পিছল গাটো ধুই ল গা ধুও নাই নুধু ঠিক নাই কাপোৰটো নাই জংঘল চাফাৰী দয়াঙত জলপ্ৰপাত কোনেও দেখা নাচাগে আহি আজি দেখুৱাই দিছোঁ ৰাস্তাৰ কাষে চাই যাব পাই যাব এয়া লাইক লাগে লাইক কমেণ্ট লাগে
बहुत पिछल ओह सो ब्यूटी ঐ চাবি পৰিবি থেতেলা খাই যাবি বেগ চব ভিডিঅ' এতিয়াও ভাল হৈছে ন গাড়ী ধৰিব নেকি পানী আহি গ'ল বোলে সৰহকৈ তেতিয়া কি হ'ব আমাৰ বেগ চেগ চাই থাকিব কিমান গ'ল মই কণ্ট্ৰল কৰিব পৰা মোবাইলটোতে জংঘলে আমি তোমাক গলিয়াটো নি গলিয়াটো নামিছা এইখন নামিছা আছোঁ ইয়াতে গা চা ধুই গ'ল গা নুধুলোঁ ফূৰ্তি কৰিলোঁ ফূৰ্তি এতিয়া ওলা কোনটোতে যাম এতিয়া এইটোদি গ'লে সুত বহুত শ্লিপ হয় most dangerous জলপ্ৰপাত চ' গাছ আমি গা চা ধুই হৈ গ'ল গা নুধুলোঁ কাৰণ কাপোৰ কানি অনা নাই পিছৰবাৰ ধুম ব'লক আমাৰ কেই কিলোমিটাৰ এইটো 120 কিলোমিটাৰ চলিছে পাহাৰত ধেমালি নহয় 120 কিলোমিটাৰ এইখনটো নুঠে এইখনৰ বিষয়ে কৈ দিছে আপোনাৰ ঠিক আছে এয়া চিনেমা যোনখন চিনেমা কৈছিলে কাবিৰ সিং সত্তা ল'ব লাগে এইখন কাইনেটিক 100 cc গাড়ী উঠিবলৈ পৰা নাই সেইকাৰণে বহুত দেৰি হৈছে এতিয়া বেলি ডুবিলে আমি ঘৰ যাব লাগিব জল্দি জল্দি I think Bolt's going to run something special. He wants to. He seems very relaxed. He hasn't lost since the Brussels Grand Prix meeting, the Ivo van Dam Memorial meeting in Brussels in 2007 over this distance. Off-roading from Doyang Road. Off-roading হৈছে পুৰা শ্লিপ পাহাৰ গৈছিলে নে ইয়াৰ তলত যোনখন নদী বৈ গৈছে আৰু সেই নদীখন একচুৱেলি আমাৰ অসমত ধনশিৰি নৈ বুলি কোৱা হয় ইয়াত কি গম নাপাওঁ এই নৈখন আৰু আগত যোনটো লেফ্ট চাইডে ৰাস্তা সোমাই যায় ঘৰখনৰ কাষেদি সেই ৰাস্তাটোদি যোনটো ভিউ পইণ্ট হয় সেইটো দি পাব এইফালে গুচি নাযাব বেলেগতহে ক'ৰবাত পাব আৰু আপুনি লেফ্ট চাইড সোমাই দিব হাইড্ৰ' প্ৰজেক্টটো পাই যাব ইয়াত অলপ মানুহক সুধি ল'ব যদি চিনি নাপায় আৰু মই ইজিলি দেখুৱাই দিছোঁ দলংখনৰ পৰা আপোনালোকে হয়তো বিচাৰি পাই যাব ধুনীয়াকৈ আৰু এইটোদি গলিটোদি গৈ থাকিব পাই যাব All everything is done. পুৰা উঠোৱা আছে অপনিংটো ভিডিঅ' নকৰিলি কোনটো পুখুৰী দেখি আছে ই কোনটো পুখুৰী এইটো পুখুৰী নহয় ভাল লাগিছে নাই
ঐ ছোৱালী যা সেইফালে যা তোৰ ভিডিঅ' উঠাই দিছোঁ তই কিবা হেৰি কৰিছ এই তোৰ ভিডিঅ'টো চাইছোঁ যা আহা সকলোৱে ধুনীয়া ঠাই এয়া নাগালেণ্ড বা হেল্ল' গাইজ মই ব্লগ বনাব পৰা নাই ছোৱালী এজনীৰ কাৰণে এনি টাইম ফটো মাৰিম কৈছে মোৰ চাৰ্জ বঢ়াই দিলে পুৰা এইজনী ছোৱালীজনী বহুত ফটো মাৰে এইবোৰ আজিকালি মডেলবোৰ বহুত প্ৰব্লেম হৈ আছে মডেল ফটো মাৰি দিছো এনেই কৈছো ধেমালি কৈছো কানি দিছে কানি নিদিবি মাৰি দিবা এনেই কৈছো তোক ভিডিঅ' বনাই দিম না ঘূৰাত ধৰিলো ফটো মাৰি দিবা কোচ হৈ গ'ল এতিয়া ঠিক হৈ গ'ল জোকালো অলপ ভাল হৈ গ'ল এতিয়া আকৌ ফটো মাৰিব লাগিব সকলোৱে আহক ইয়াত মজা ভিউ ইয়াৰ পৰা চা সীমা আৰু নামি আহি দেখিলোঁ যে ধুনীয়া ধুনীয়া কাঠৰ ঘৰ বনাইছে আৰু পকা ঘৰ পাত্তাই নাপায় ইমান ধুনীয়া কাঠৰ ঘৰ বনাইছে চক নাই ইমান ধুনীয়া মৰম লগা আৰু কাঠেদি ইমান ধুনীয়া ফিনিচিং দিছে কি ক'ম পকা ঘৰ মানে পাত্তাই নাপায় আৰু ইয়াত একচুৱেলি এইটো থাকিবলৈ আহিব মানুহ সম্ভৱ এইটো এটা ৰিজৰ্ট বনাই আছে আৰু ইয়াত থাকিবলৈ দিব আৰু মই দেখুৱাইছোঁ মোৰ মানে মাইকটো মিউট হৈ থাকিলে সেইটো বাবে মোৰ ভইচটো নোলায় ধুনীয়াকৈ কৈ আছিলোঁ মই আৰু সকলো বস্তু দেখুৱাই আছিলোঁ আৰু ইয়াতে দৰ্জাবোৰ বন্ধ আছে এইবোৰ লক আছে এইটো লক খুলিব এইটো ৰুম নম্বৰ 5 হয় সম্ভৱ ওপৰলৈ গৈ চাওঁচোন কিনো আছে আৰু ওপৰৰ দৰ্জাটো খোলা নাই চাগে সেইটো বাবে মই সোমাই যাব নাই যদি দৰ্জাখন খোলা থকালে মই সোমাই গ'লোহেঁতেন আৰু ভিতৰত মই চাইছিলোঁ যে এচিও আছে চব আছে গীৰ্জা আপোনালোকে সকলোবোৰ ছিষ্টেমত বনাই থৈছে ঘৰকেইটা আৰু বহুত মানুহ থাকিবলৈ এইটো অপেনিং কৰি দিব লাগে ধুনীয়া থাকিবলৈ ভাল পাব মানুহ চ' ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ টিল দেন টাটা বাই বাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব 1000 হৈছে যেন बस बेटा बहुत बढ़िया मुन्ना আমি গোটেই গাল আহিছিলোঁ নামকেইটা কৈ দিয়া আৰু এজনী জংঘলত ভুমুটিয়াই আছে হেৰাই গ'ল আগবঢ়াই দিম ভাবিছোঁ জংঘলত হেৰাই গৈছিলে বেলেগৰ লগত আহিছিলে থাকি গ'ল মাৰিছো কি গোটেই ল'ৰাই একে চিনি পায় এৰি দিলে হ'ল ডাইৰেক্ট লৈ যাওঁ कोई कितना भी साथ देने वाला क्यों ना हो बेटर ऑप्शन मिलने पर चला ही जाता है ল'ৰা মাতি আছে কৈছে আমি অলপ আগবঢ়াই দিম আহিছে নাই ল'ৰা ক'ত গৈছ হা আহিব নাই তোৰ কোনোবা আনিবলৈ দৌৰো আহ 1 2 3 4 দৌৰিব পৰা নাই